এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গোলাকগঞ্জত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু অভিযান চলাই কমলাঝাৰৰ পৰা দুজন আটক ধৃত আজগৰ আলী আৰু ৰফিকুল হক 270 টকা দি ৰাইজক দীৰ্ঘদিন ধৰি হাৰাশাস্তি চলাই অহাৰ অভিযোগ অসম চৰকাৰৰ নিৰ্দেশনাৰ পিছতে গোলাকগঞ্জ আৰক্ষীয়েও অভিযান চলাই দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গোলাকগঞ্জত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আৰু অভিযান চলাই কমলাঝাৰৰ পৰা দুজনকৈ লোকক আটক কৰিছে ধৃত আজগৰ আলী আৰু ৰফিকুল হক 270 টকা দি ৰাইজক দীৰ্ঘদিন ধৰি হাৰাশাস্তি চলাই অহাৰ অভিযোগ অসম চৰকাৰ নিৰ্দেশনাৰ পিছতে গোলাকগঞ্জ আৰক্ষীয়ে অভিযান চলাই দুজনকে আটক কৰিবলৈ সক্ষম হয় নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ